Hi guys, নমস্কাৰ আপোনালোকক মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। ৱেলকাম টু মাই ইউটিউব চেনেল। গাইজ আজি টাউন গৈ আছোঁ, গোলাঘাট টাউন। হোষ্টেলৰ পৰা যিহেতু এদিনে ওলাই আহিব দিয়ে, বুধবাৰে অকল ওলাই আহিব দিয়ে। বুধবাৰে আজি ওলাই আহিছোঁ, অলপ কিবা কিবি বস্তু কিনিবলৈ আছে। কি কিনো চাই থাকক। বা দুজনী আৰু ফ্ৰেণ্ড এজনী আছে। এয়া হাই বুলি কৈ যায়, এজনী মোৰ বা, এজনী মোৰ বা, এজনী মোৰ ভণ্টি বোলে ফ্ৰেণ্ড। ভণ্টি হৈ গৈছে আৰু বাজনী গৈছে। দেখিছে গৈ আছোঁ এতিয়া গোলাঘাট টাউন। চাই থাকক ভিডিঅ'টো আপোনালোকে। গৈ আছোঁ খোজকাঢ়ি আমি। কথা এটা ক'বচোন আপোনালোকে, আমাৰজনীক আজি কেনেকুৱা লাগিছে কৈ দিব চিনে, কমেণ্ট কৰি জনাব আপোনালোকে। বুঢ়ী দেখিছে, বুঢ়ী লাগিছে বোলে। কেনেকুৱা লাগিছে কৈ দিব দেই কমেণ্ট কৰি। মুঠতে গৈ আছোঁ আমি খোজকাঢ়ি ক'ত গৈছোঁ নাজানো, মই য'তে আপোনালোকক ততে লৈ যাম। ৰাস্তাৰ মাজতে লেজ বান্ধা বান্ধি দেখিছে ফুচকা লৈ খাবলৈ কাগজ খাম ফুচকা ছোৱালীজনীয়ে ইউটিউবত হাঁচিকেন কিন্তু ৰঙনি খাই কৰি হৈ গ'ল। জ্বলা লাগিলে বোলে, কি লাগিলে তোৰ? জ্বলা লাগিলে বোলে। এতিয়া আকৌ হেৰি জেল মাৰ্কেট আহিম, ম'ম' খাম। এতিয়া ম'ম' খাই বোলে খাম আৰু এতিয়া জেল মাৰ্কেট আহিছোঁ। জেল মাৰ্কেট পাই গ'লোহি। এনেই একপাক ঘূৰি থৈ যাওঁ বুলি ভাবিছোঁ। জেল মাৰ্কেট ঘূৰি আহি ম'ম' খাবলৈ আহিলোঁ। কিতাপৰ দোকানত আহিছোঁ কিতাপ ল'বলৈ। কিতাপ নহয়, বায়ে কি লয় জানো, ঠিক নাই। যিহেতু মই চায়েন্সৰ ষ্টুডেণ্ট নহয়, গম পাইছে ফুল ৰুবলৈ টাব বিচাৰি একদম ঘূৰি ফুৰিছোঁ। লাগি গ'ল ফুলৰ টাব বিচাৰি এতিয়া পাইছোঁ। এতিয়া পাইছোঁহি, ইমান বিচাৰিলোঁ, খাব লাগি গ'ল। সেইখনত পাইছিলোঁ, সেইখনত দাম একদম 100ৰ ওপৰত আমি দিব নোৱাৰোঁ। হোষ্টেলৰ কাৰণে ফুল টাব লাগে যিহেতু, সেইকাৰণে আকৌ বেলেগত বিচাৰিছোঁগৈ। উপায় নাই আৰু 100ৰ ওপৰততো দিব নোৱাৰোঁ ন, সেইকাৰণে যাওঁ কম দামী বিচাৰি চাপ পাই গ'লোঁ। আমি ফুল ক'ত পাম এতিয়া? ফুল ৰুম, ফুল হোষ্টেলত ফুল নিবলৈ দিছে, ফুল নিম এতিয়া। ফুল ক'ত পাম? হোষ্টেলত গৈ ক'ত পাম দেখা যাব আৰু। পাতকেইটা কিনি লৈছোঁ, 3টা কিনিছোঁ আৰু এটা কিনিছে আৰু বাহঁতে এটা কিনিছে। এতিয়া পাইছোঁগৈ আৰু সেয়া 4-5মান দখা গোলাঘাট টাউনত সেয়া দখা হৈছে। বিচাৰি গোটেই ৰাউণ্ড ঘূৰিছোঁ, নাপায়। এতিয়া জানে পালোঁগৈ ৰুম আৰু ফুল হোষ্টেল গৈ আছোঁ গাইজ। যিহেতু হোষ্টেলত
5টা বজাত আগত সোমাবলৈ দিয়ে সেইকাৰণে গৈ আছোঁ আৰু হোষ্টেল আৰু ঘূৰিম বুলি ভাবিছিলোঁ অলপ টাউনত কিন্তু নহ'লগৈ টাইম 5টা বাজিবলৈ হ'ল সেইকাৰণে সোনকালে যাওঁ আৰু নহ'লে মেমেও গালি দিব যাওঁ আৰু তেনেহ'লে বাই বাই কৈছে আপোনালোকক তেনেহ'লে আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব গৈ আছোঁ খোজকাঢ়ি হোষ্টেল গম পাইছে মেমে দেৰি হ'লে গালি দিব সোমাবলৈ সেইকাৰণে লেজ খুলিলেতো সেইকাৰণে আৰু যাওঁগৈ আৰু গাছে নাপাব তেনেহ'লে আজিলৈ বাই 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 কৈ দিয়া বাই বাই কৈ দিলে বাই বাই তেনেহ'লে আজিলৈ বাই বাই